এভৰিৱান, আপোনালোকৰ সকলো ভালে আছে? আমি বৰ্তমান ভালেই। আৰু আমি মানে কাইলৈ যিহেতু যামগৈ, আমাৰ ফ্লাইট আছে ৰাতিপুৱা 7টা বজাত। আৰু 7টা বজাৰ যিহেতু ফ্লাইট আছে, আৰু নিৰ্ভীক কি হৈছে আজিকালি একদম ৰাতি 1টামান বজাত হয়। কালি কি কৰিছে, মই নিৰঞ্জন গাত সোমালে, মই পটককৈ টোপনি গৈছোঁ। তাই নিজে বিচনাৰ পৰা নামি অকলে খেলি আছে। মানে ভাবক তাই মানে কিমান এক্টিভ হৈ আছে। আৰু ইয়াতো হস্পিটেলত তাইক মানে যিমান মানুহে লগ পাইছে চবেই কৈছে ইমান এক্টিভ মানে এনি টাইম খেলি থাকে। আৰু সেইকাৰণে আজি ভাবিছোঁ যিমানখিনি পাৰোঁ এতিয়া পেকিংখিনি কৰি ৰাখোঁ। এতিয়া 10:30 বাজিছে, আৰু ইয়াৰ পিছত যদি অলপ দুপৰীয়া বা অলপ সন্ধিয়া ওলাই যাবলৈ ভাল। ইয়াতে বৰ গৰম, একদম বিৰাট গৰম। সেইকাৰণে আমি ভাবিছোঁ অলপ সন্ধিয়া ওলাই যাম, তাৰ আগতে গোটেই পেকিংবোৰ কৰি ৰাখোঁ। আৰু কাপোৰ কেইটামান ধুবলৈ আছে, আৰু বিছনা চাদৰখন মানে নিৰ্ভীয়ে লেতেৰা কৰিলে কাৰণে আমাৰ এখন পাৰিলোঁ, আমাৰখনো আজি লেতেৰা কৰিলে। সেইকাৰণে এতিয়া এনেকৈ থৈ দিছোঁ, এনেকৈ পৰা নাই আৰু বিছনা চাদৰ একো পৰা নাই। কৈ দিলে পাৰি দিব। সেয়াই আৰু ব্লগটো আৰম্ভ কৰিছোঁ। আজি এনেকৈ ব্লগ বনাওঁ বুলি ভাবিছোঁ। আজি ক'ত ক'ত যাওঁ ইয়াতে দেখুৱাম, দিনটো কি কৰোঁ। এতিয়া কাপোৰবোৰ পেকিং অলম'ষ্ট মোৰ হৈ গৈছে। এতিয়া জাষ্ট এইকেইদিন আজিৰ দিনটো বাৰু, কাইলৈ ৰাতিপুৱা কি পিন্ধি যাম সেইখিনি কমপ্লিট ৰেডি কৰি ৰাখিম বুলি ভাবিছোঁ। তেন্তে ভিডিঅ'টো চাই থাকক। ধুবলগীয়া কাপোৰ, আৰু ইয়াত বেগবোৰ চব বস্তু ভৰাইছোঁ। এইখিনিও ধুবলগীয়া, নিৰঞ্জনৰ কাপোৰ ভৰাই দিম। এনেই কিবাকিবি ৰেডি কৰি চাওকচোন, ৰুমৰ অৱস্থা গেলাই থৈছে বাপেক জিকে। এইবোৰ ইমান পুতলা কিনিছে, কিবা কিনিছে, মুঠতে মানে বস্তু ওলাই গ'লেই জিদ কৰা হৈছে। কালি এনেকুৱা জিদ কৰি তাই বস্তু এটা কিনিলে, কিন্তু ৰাস্তাতে ফুটাই দিলে। এনেকুৱা জনা হৈছে আজিকালি। মামা এইফালে চাই দিয়া। সেয়া পূৰা ব্যস্ত। হাই কৈ দিয়া। সেয়া হাই কৈছে। আজি আমি চাৰমিনাৰ গৈছিলোঁ, তাৰপৰা কিবাকিবি আনি চাব দেখাওঁ। এইটো নিৰ্ভীক গিফ্টে বুলি ক'ব লাগিব। তাতে তাই খেলি আছে কাৰণে লেকে যাইয়ে বুলি ক'লে, মানে তাৰপৰা কিবাকিবি কিনিলোঁ আৰু। তাৰপিছত এইটো মানে একেটা পেকেট 100 টকা 5টা আছিলে, নিৰ্ভীক এটা লৈছে। তাৰপিছত এনেকুৱা আই লাভ হায়দৰাবাদ, এইটো ফ্ৰিজত লগাই যে, নামটো কি হয় মানে নাজানো, এনেকুৱা লৈ আনিছোঁ। লৈছিলোঁ এনেকুৱা দুপাট্টা, এইবোৰ লৈছে 150 টকা। দুখন লৈছোঁ মোলৈ বুলি। মানে হায়দৰাবাদত এই দুটাই বস্তু, আৰু নিৰঞ্জনৰ কাৰণে কিবা চাবি ৰিং এটা ল'লে, আৰু কিবা মোবাইল চাবলৈ কিবা এটা লৈছে। সিমানে আৰু আমি মানে বজাৰৰ নামত সিমানে কৰিছোঁ, আৰু তেনেকৈ একো বজাৰ বিশেষ কৰা নাই এতিয়ালৈকে। আৰু এতিয়া আমি গা পা ধুই মেক্সিমাম বস্তু ভৰাই মেলি আজৰি হ'লোঁ, আৰু ৰুম চুম চাফা অথনিতে কৰি থৈ গ'ল। আৰু তথাপি নিৰ্ভীক কিবাকিবি পেলাই থাকে, কাগজ চাগজ হেৰি কৰি। আৰু আমি এনেই এতিয়া বহি আছোঁ। অলপ পাছতে ইমান ৰ'দ ওলাই ইয়াতে। ৰ'দ বাহিৰত বহুত আছে ন, বহুত ৰ'দ ওলাইছে। সেইকাৰণে এতিয়া নাযাওঁ, সন্ধিয়া অকণমান ওলাই যাম। ইয়াতে আপোনাৰ উচ্চান সাগৰ বুলি এটা আছে, আৰু আপোনাৰ বিৰলা মন্দিৰ, দুটা মন্দিৰ যাম। বালাজীও দেখিছোঁ আৰু জগন্নাথো দেখিছোঁ। বিৰলা মন্দিৰ যোৱা নাই, যাম। তাৰপৰা ধুনীয়া ভিউ এটা আছে, সেইটো মানে ভাবিছোঁ আৰু তালৈ যাম। আৰু আপোনাৰ ৰামোজী ফিল্ম চিটিতো নাযাওঁ, বহুত দূৰ, আৰু মানে গৰম যিটো নহয়, আৰু সন্ধিয়া বন্ধ হৈ যায় নেকি, মানে বহুত গৰম। আৰু নিৰ্ভীক লৈ ইমান আমনি কৰে। কালি মানে গলকণ্ডা ফুলত যিটো 12 বজাই দিছে নহয়। আৰু এতিয়া চাওঁচোন, আৰু দেশত যিটো পৰিস্থিতি হৈ আছে, সোনকালে ঘৰ যোৱাটোৱে বিচাৰিছোঁ। মুঠতে কাইলৈ ৰাতিপুৱা ঘৰ সোনকালে গৈ পাব লাগে। আৰু যিহেতু নিৰ্ভীক চবেই মনত পেলাই আছে, কাৰণ তাইৰ গাটো অসুস্থ হৈ আছিলে এতিয়া তাৰপৰা আহোঁতে। অসুস্থ হৈ আছিলে তাই, মানে মাহঁতে মনত পেলাই আছে তাইক। এয়া আৰু অলপ পাছত ওলাই যাম বুলি ভাবিছোঁ, তেতিয়া আপোনালোকক দেখাম বাৰু ক'ত ক'ত যাব পাৰোঁ। চ' এতিয়া আমি অলপ ওলাই লওঁ, ক'ৰবাত যাম বুলি ভাবিছোঁ। আৰু ইমান খেলি মেলি হৈ থাকে ৰুমটো। আৰু মই আৰু এজ ইউজুৱেল এইযোৰ কুৰ্তা ছেটে পিন্ধি লৈছোঁ। আৰু যিটো ঘটনা হৈ আছে মানে দেশত, যাব ঈশ্বৰে কৰক আমি সোনকালে গৈ পালে হয় ঘৰ। বাকী বাইদেউ কাপোৰ পিন্ধাই লওঁ, তাৰপিছত ওলাই যাম আৰু। আৰু ড্ৰাইভাৰ দাদা
দাদাজনে আমাক বুজাই গৈ আছে কোনটো কি। এইটো মানে নতুন দলং এখন বনাইছে লেক এটাৰ ওপৰতে। খুব ধুনীয়া হয় দলংটো, সন্ধিয়া মানে খুব ধুনীয়া লাইটিং হয়, সেইটোকে কৈ গৈ আছিলে। কিন্তু আমি মানে আগতে গৈছোঁ সেইফালে আৰু লাইটটো দেখিছোঁ, সেইটোকে ময়ো তেওঁক বুজাই আছিলোঁ। আৰু মই তেওঁক বিভিন্ন ধৰণৰ প্ৰশ্ন সুধি আছোঁ আৰু তেখেতে মোক প্ৰতিটো প্ৰশ্নৰ উত্তৰ। এইটো বোলে আল্লু অৰ্জুনৰ ঘৰ। মানে মই তেখেতৰ হোটেল দেখিলোঁ, তেখেতৰ অফিচ দেখিছোঁ, সেইবোৰে মানে তেখেতক সুধি আছিলোঁ। আৰু এইটো বোলে ৰশ্মিকা মন্দানাৰ ঘৰ হয়। এনেই ভাল লাগি গ'ল দেখি পিনি মানে। তাৰপিছতে আমি মন্দিৰ পালোঁগৈ, এয়া বিৰলা মন্দিৰ বুলি কয়। তাতে মোবাইল ফোন আৰু চেণ্ডেলবোৰ মানে ৰাখি থৈ যাব লাগে। আৰু তাতে মোবাইল নিব নিদিয়ে যিহেতু সেইকাৰণে ভালকৈ ভিডিঅ'বোৰ কৰিব নোৱাৰিলোঁ। কিন্তু বহুত ধুনীয়া আছিলে ভিউটো। আৰু এয়া যে চাকি নিচিনাকৈ দেখিছে নহয় গল্ডেন কালাৰ, ভালকৈ দেখাব নোৱাৰিলোঁ। সেইটো মানে তাত বোলে আগতে কোনোবা শ্বহীদ হৈছিলে, তেওঁলোকৰ নামতে মানে চাকিটো বনাইছে নে কি বুলি নিৰঞ্জনক কৈ আছিলে ড্ৰাইভাৰজনে। আৰু বিৰলা মন্দিৰ যিসকলে গৈছে মোক কমেণ্ট কৰিবচোন। তাৰ ওপৰত মানে আধা আধি হায়দৰাবাদখন দেখা পোৱা যায়, বহুত ধুনীয়া লাগে। তাতে গৈ মোৰ খুব শান্তি লাগিলে মনটো। আৰু এতিয়া আমি হুছেইন সাগৰ বুলি এটা জেগা আছে, জেগা মানে কি পাৰ্ক নিচিনা, তাতে সোমালোঁ। তাতে মানে চবেই কৈ আছিলে খুব ভাল হয় বুলি। এই লেকটোৰ মানে কাষে কাষে এটা পাৰ্ক আছে, খুব ধুনীয়া হয় পাৰ্কখন। কিন্তু যিহেতু আমি নিৰ্ভীৰ লগত গৈছিলোঁ, একোতো কৰিব নোৱাৰোঁ, মুঠতে অকল ফুৰিবহে পাৰিম। সেইকাৰণে অকণমান সময় ফুৰিলোঁ আৰু গুচি আহিলোঁ। যেনেকুৱা আমাৰ কাঞ্চনজংঘা যে ডিব্ৰুগড়ত যিসকল থাকে গম পায় নহয় যোনে গৈছে, তেনেকুৱাই আৰু। কিন্তু তাত মানে কাঞ্চনজংঘাটো একদম অকণমান ভিতৰত ৰাস্তাৰ পৰা, এইটো মানে একদম ৰাস্তাৰ ওচৰতে, টাউনৰ ওচৰতে। ভালেই লাগিলে বাৰু গৈ পিনি, ইমান বেয়া নাই লগা। বৰ্তমান এইবোৰ হৈ আছে আৰু আমাৰ পেকিং। এইবোৰ গোট খাইছে, এইবোৰ কি কৰিম জানো, ক'ত পেলাই যাম, কি কৰিম। বাইদেৱে এইবোৰ লৈ লৈছে। এইবোৰ দেখিলে একদম ৰাস্তা ৰখিব নোৱাৰে। এতিয়া আহিলোঁ বিৰলা মন্দিৰ আৰু অসম সাগৰৰ পৰা। খুব ধুনীয়া বিৰলা মন্দিৰটো। অসম সাগৰটো ঠিক ঠাক আৰু ভালেই, ল'ৰা ছোৱালীৰ কাৰণে ভাল। আমি এনেই ফুৰি আহিলোঁ এপাক আৰু কাইলৈ যামগৈ। আৰু আজিৰ দিনটো ব্লগটো ইয়াতে সামৰণি মাৰিছোঁ। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব।